পাব্লিচিটি কৰা মানুহ আহি গ'ল চা আহি যোৱা কোৱাচোন ফ্লেক্সৰ ফটো ল'লানে পাব্লিচিটিটো কেনেকৈ কৰিবা ছাৰ পাব্লিচিটি কৰিব নোৱাৰিম নহয় কিয় ছাৰ আপুনি দেখোন নিজেই মালিক আৰু নিজেই ইনষ্ট্ৰাক্টৰ নহ'লে এটা কাম কৰা চাহ গোটেইগাত আঠা লগাই চাহকে ফ্লেক্সৰ লগাই দিয়া এইটো মৰমো লাগে এইটো ঘিণো লাগে কি কথাটো মোক বুজাই কোৱাচোন ছাৰ আপুনি এজন চৰকাৰী বিষয়া পুলিচ অফিচাৰ একেজন মানুহে এনেকৈ চাকৰি চলালে হ'বনে কিয় নোৱাৰে নহয় পাৱাৰ থাকিলে বুলি আপুনি যি টি কৰিব নোৱাৰিব নহয় 10 মাহত আপোনাৰ এটা চৰকাৰী চাকৰি আছে তাৰপিছত আকৌ আপুনি কি কোচিং চেণ্টাৰ খোলে ছাৰ আপোনাক এটা কথা কওঁ আপুনি বেয়া নাপাব আপুনি যিকোনো এটা কৰক চাকৰি বাদ দি দিয়ক কি কথা ক'বলৈ আহিছ চাকৰি বাদ দি দিয়া এয়া মোৰ শিপা মূল শিপা মই শিপা পাহৰি নাযাওঁ শিপা পাহৰিব নালাগিছে তেনেহ'লে মই ছাৰ যাওঁ বেয়া নাপাব বাদ দে পাব্লিচিটি কৰিবলৈ অকল সিহে আছে নেকি বহুত মানুহ পাম কিন্তু মই শিপা পাহৰি নাযাওঁ শিপা মেইন থানা পুলিচ বুদ্ধি চাই যে কৈ গ'ল মানে চিপা মেইন কি চিপা চাই যে ক'লে চিপা মেইন শিপা মই হিন্দীত কৈছো চিপা এনেকা হিন্দী মৰাটো এইটো পা হৈছে নে নহৈছে এই মাষ্টৰ ইফালে ইফালে কি এডাল উঘলিবি নেকি তই কেতিয়া আহিছ এইমাত্ৰ কি কৰি আছিলি অকমান এসোপা কি অ এইবিলাক শিপা পা অ। শিপাচোন তলতে আছে এডাল গছৰ ওপৰত থাকে এসোপা শিপা অ। পাই গৈছো কি পালি অকমান শিপাডাল মোক উঘালি দেছো কি কৰিবি তই কাম এটা আছে ল কি কৰিবি কচোন শিপা হৈছে আচল বস্তু শিপাডালে মেইন শিপা কেতিয়াও পাহৰিব নালাগিছে শিপাডালে মেইন বস্তু শিপাডালে ধৰিও ৰাখিব লাগে কি বা কৰিব মাষ্টৰ তই जितना खर्चा देना है हम दे देंगे सुनिए हाँ ये नया ऑर्गेनिक हिंदी स्पीकिंग सेंटर ठीक है आपको प्रमोट करना है बस हाँ जी एक सेकेंड एडाल की শিপা एडाल क्या লৈ ফুৰিছ আপুনি চোন কৈছিল মানুহে কেতিয়াও শিপা পাহৰিব নালাগিছে শিপাই মেইন চা সেইকাৰণে এডাল লৈ ফুৰিছ এডাল লগত থাকিব हाँ सुनिए ना बात ये है ये जो इंस्टीट्यूट है ये कुछ अलग होगा 2 दिन के पहले आप आइए थोड़ा सा हाँ कर लीजिए ये एक सेकंड एडा लगाई थৈ গ'ল কিয় এইটো মানে মৰমো লাগে এইটো ঘিণো লাগে আৰু মানে বাইদেউ মোক কামটো নাৰাখে নেকি সেইটো ডিচিশ্যন মই দিব নোৱাৰিম নহয় ছাৰেহে দিব তাৰমানে ছাৰটো আজি নাহিব চাগে বুজিছা হ'লেও তুমি ইনচাৰ্জ হিচাপে এইটো ডিচিশ্যন দিব পাৰা দিয়া ছাৰ আজিহে নাহে কাইলেটোতো আহিব চাওঁ গাত হাত নিদিবি তোমাৰো তেনেকুৱা হয়নে সময় নাই একদম বিজি স্কেডিউল জানা মই যেনে তেনে এটা ডেট লৈ আজি তাইক মই থানালৈ মাতিছো আজি কামখিনি কৰি থৈ যাওক দিয়া ইমাৰ্জেঞ্চি অ তাইকে তোৰহে বেছি ইমাৰ্জেঞ্চি যেন লাগিছে দেখোন নিজৰ কামত লাগি যাচোন এইবুলি কৈছা অ ৰাকেশ দা অ কি হ'ব এতিয়া আৰে মই আছো নহয় তুমি কামত লাগেগে যোৱা কিন্তু আৰে একো কিন্তু নাই মই কৈছো ন তুমি কামত লাগা মই ছাৰক মেনেজ কৰিম হ'ব দিয়ক আপোনাৰ ওপৰতে ভৰসা মোৰ এই শুনা বাৰান্দাত অকণ বেছি ৰ'দ দেই অকণ চাবা আৰু এটা কথা দেই এই বেছি মানুহ বাৰান্দাত থাকিলে চাপৰি জাৰুটো নামাৰিবা দেই গ'লে
আছা তুমি ইয়াতে? মই এনে উঠি আছো অ' তুমি কলে যোৱা এই মুকুতা ওচৰৰ পৰা আহোঁগে। কিয় কিয় মানে কথা আছে আমাৰ। কি কথা থাকিব বাচ্চাটাৰ লগত একে মাকে ল'ৰাটো স্কুললৈ লৈ যাম স্কুটিত ধুনীয়াকে দুইটা ঘূৰি ফুৰা আছে সেইবোৰ কথা তুমি বুজি নাপাবা, আমাৰ মনৰ কথা। এই বাচ্চাটা কি আছে যিটো মোৰ নাই আমাৰ মোচন চোৱা আমাৰ কথা পতা ষ্টাইল চোৱা আমি কেনেকুৱা আমাৰ চুলি চোৱা আমাৰ টিকনি কলৈকে গৈছে চোৱা আমাৰ ঐ তই ঝাৰু দি আছ যে কোনে পাৰ্মিশ্যন দিলে তোক ৰাকেশ দাই ৰাকেশ কোনত তোক পাৰ্মিশ্যন দিবলৈ ৰাকেশ মই কোৱা কিবা ক'বা তুমি কি কাৰণে এক ঝাৰু মাৰিবলৈ দিছিলা আৰে কাম কৰা মানুহ কাম কৰক দিয়া ন মই পিছত পাৰ্মিশ্যন লৈ দিম দিয়া কৰা কৰা তুমি নিজকে কি বুলি ভাবা হে হা ঐ কাম বন্ধ কৰ ৰাকেশ দা অ' কি হ'ব এতিয়া তুমি কিয় চিন্তা কৰিছা তুমি কি কাৰণে চিন্তা কৰিছা মোক কোৱা মই আছো নে নাই তুমি এটা কামটো বন্ধ কৰি দিয়া দেই এতিয়া পাৰিলে ঘৰলৈ গুচি যোৱা মই ছাৰৰ পৰা পাৰ্মিশ্যনটো লৈ প্ৰয়োজন হ'লে তোমাক মাতি দিম হ'ব ঠিক আছে এডাল লগ মই যাওঁ মোৰ হাতত দি গ'ল যে মই এতিয়া ঝাৰুহে মাৰিব লাগিব নেকি কেকেদা এই তই ডিউটি এৰি এইখিনি পালেহি আপোনাৰ কথাটো মই চিন্তা কৰিলো কথাটো আপুনি ঠিকেই কৈছে মই ঠিকে ক'লো তই ইমিডিয়েটলি বাইলুঙৰ লগত আলোচনা কৰ মা কোমল হৈ কবি দেই খং ৰাগ নকৰিবি আৰু মোৰ নামটো ভুলতো নুলিয়াবি নহ'লে মই পিঙাইছো বুলি ভাবি হেই আপুনি কথাটোহে কৈছে এইটো পিঙোৱা বুলি নকয় নহয় নহয়। গৰমত চাহ একাপ খাওঁ নেকি ঠাণ্ডাহে খাওঁ নেকি চেহ এই ঘড়ীটোৱে মানে বিচাৰি ঠাণ্ডা এটা খোৱাৰ সময়কণ নিদিলেগে আৰু চিপুচ একেদাই কি পাৰ্চনেল কথা আছে নাজানো সেইটো যোৱাই আৰু তুমিহে জানিবা মই আৰু কেনেকে জানিম কিয় নাজানিবা অ মোক ফাঁকি নিদিবা দে কিয় নাজানিবা মানে মই আৰু তোমাক কিয় ফাঁকি দিম কোৱাচোন তেনেহ'লে যোৱাহে কিয় ক'লে তোমাৰ লগত পাৰ্চনেল কথা থকা বুলি সেইটো মই কেনেকে জানিম বাৰু সেইটো কেকেটাক লগ কৰিলেহে গম পাম সেইটোতো ভুলতো নকৰিবা যোৱাইক লগেই নকৰিবা তুমি লগ নকৰিবা কিয় লগ নকৰিলে তেওঁ বেয়া নাপাব তুমি যি কৰা কৰি থাকা তোমাৰ খংটো কিয় এনেকুৱা বাৰু শুন এই এড্ৰেছত এখন দি থৈ আহেচোন কি এইখন চিঠি এখন দি থৈ আহে যা তুমি যে মোক চিঠিখন দিবলৈ দিলা মই ডাকোৱাল নেকি চিঠি দিয়া মানুহ ইছৰাম দিলেগেনো কি হ'ব বাৰু তই উফ বাহিৰত কিমান ৰ'দ তুমি ওলাই চোৱাচোন এই ৰ'দখনত মই কেনেকে চিঠিখন দিবলৈ ওলাই যাম বাৰু ৰিচাই সেই গৰমখনতে ডিউটি মাৰি আছেগে কিন্তু তোৰ বুলি শব্দ এটা কৰা নাই অ ওলোটাই আজিকালি সেইবিলাক চিঠি দিয়ে মানুহ মেছেজত ধুনীয়াকে কথা কেইটা লিখি দিয়া মই ছাৰক কওঁ কথাখিনি এইটো হা? নালাগে ছাৰ কম মই দিমগে নহয় কেদা ইউনিফৰ্ম বেগ যে ছাৰে এফালে পঠাইছে যাব লাগিব হয় নেকি ৰ'বচোন ৰ'ব বগা চাৰ্টত হালধীয়া তাক কাৰ বেবীৰ ডাইপাৰ লিখিলে নিজৰ বুলি চাৰ্টটোৰ ৰং হালধীয়াই আছিল মই ধুই দিলো এইকণ ৰংহে ৰলগে ক'ত যা এই ফাটলা বেদৰ কাগজ এখন দিছে দি থৈ আহো ৰ'ব যা 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 এই কেকেটা শুনক না আপুনি হিন্দী কোচিং চেণ্টাৰ খোলা ডিচিশ্যনটো কেঞ্চেল কৰি দিলে ন মই ক'লো নহয় তহঁতৰ গুৰু ভাল আমাৰ হা কিয় চৰকাৰী চাকৰি কৰা মানুহে এইবোৰ খুলিলে চাকৰি যোৱাৰ চান্স থাকে না আপুনি কোচিং চেণ্টাৰ খুলিব আপোনাৰ চাকৰি যাব আমাৰ গুৰু ভালটো কি মোৰ যদি চাকৰিটো যায় তহঁতে থানাত শান্তিৰে কাম কৰিব পাৰিবি যোৱাই নাই তই যাওঁ যা 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 দেৰি নকৰিবি যা চাওঁ অকণমান দুমাহমান ঘৰত বহুৱাই দিব পৰা হ'লে তোক মানে কামটোতো নাৰাখিছে নাই ৰখা ঠিক আছে মই ভাবি আছো তই কি ভাবিবি তোৰ কামটোৰ কথা মই ভাবি আছো প্ৰথমে নিজৰ কামৰ কথা ভাব মোৰ কামৰ কথা চিন্তা কৰিব নালাগে এইটো কি মানে যোৱা এইদিনী
বিউটি বা কথা এটা আছিলে আপোনাৰ লগত মানে মোক বেছি ৰ'দত বাহিৰত ডিউটিত নপঠাবচোন ডিউটিৰ লগত আকৌ ৰ'দ বৰষুণৰ কি কথা আছে নহয় মানে যেনেকে ডাৱৰীয়া বতৰ হলে আপুনি ডিউটিত যায় ন আৰু ৰ'দত মোক পঠিয়ায় তেনেকে ডাৱৰীয়া বতৰ হলেও মোকে পঠাবচোন চিন্তা কৰি চাম বাৰু হ'ব থেংক ইউ এই হঠাৎ এইটো কথা কিয় ক'লে হা তৰিকা কি কৰি আছে নো এই তোমাৰ লগত কালাৰটো মিলাই চাইছো ৰবাচোন কিমান পাৰ্থক্য হয় হেৰি নহয় তুমি আজি ডিউটি দিয়া চাই আছিলো মই ক'ত দেখিছিলে তাত ৰাস্তাত নামাতিলে কিয় নামাতিলে মানে তুমি ডিউটি দি থাকোতে ৰ'দত পৰি তোমাৰ মুখখন যেনেকে ৰঙা বগা হৈ গৈছে মোৰ আকৌ চানবাৰ্ণ হৈ যায় কিবা কজলা কালাৰ হৈ যায় লাজতে নামাতিলো আৰু এনে আকৌ হেৰি ডিউটি দিয়া সময়ত মাত দিবলৈ অলপ বেয়াও লাগে দিয়াচোন ডিষ্টাৰ্ব হৈ যায় বুজিছো বহুত কোলা ন মই হেই বাইদেউ গোটেই ৰঙা হৈ আহিছে এই মই ৰিচাৰ লগত কিবা এটা কথা পাতো পাতক 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 নহয় তুমি অকণ বাহিৰলৈ গৈ দিয়া নেকি এতিয়াই পাতক পাতক একো নহয় বাহিৰলৈ গৈ দিয়া হয় নেকি পাতক দেই কেনেকুৱাটো তুমি যে অথনি মোক ডিউটি কথাটো ক'লা সেইটো নিজৰ ব্ৰেইনেৰে ক'লা নে বাটত কেইকেইটাক লগ পাইছিলা হয় নাই লগ পাইছিলো কথা পাতিছিলা এনে হাই হেল্ল' বুলি ক'লে আৰু গুচি গ'ল লাগিল তইতো কাক ইণ্ডিকেট কৰিলি ছাৰ তাই কাক ইণ্ডিকেট কৰি কথা ছাৰ আপুনি অকণমান ঠাণ্ডা হওকচোন মই গৰম হলো কেতিয়া ঠাণ্ডা হ'ব এই বাকলি গৰম ময়ো হ'ব নাপায় ডাঙৰকে কথা নকবি লেভেল নিদিবি তুমি অতৰি থাকা না লেভেল নিদিবি মোক দিম বাকলি টিপু হাই ৰাষ্ট্ৰপতিৰ সন্মুখত তই এইটো কি ব্যৱহাৰ কৰিলি সৰি মেডাম ভিতৰত কিবা লাগি আছে নেকি কাজিয়াখন ডাঙৰেই তইহে যদি কিবা ৰক্ষা কৰিব পাৰ মই এই পুলিচ কোন পুলিচ পুলিচ হৈছে আইনৰ ৰক্ষক কি বুজিলি পুলিচ আইনৰ ভক্ষক পাগল আইনৰ ৰক্ষক এই একে ৰক্ষক ভক্ষক পাগল ৰক্ষক ভক্ষক একে কি ৰক্ষক মানে হৈছে যি ৰক্ষা কৰে মানে যি বচায় আৰু ভক্ষক মানে হৈছে যি খায় গম পালিনে ভক্ষক ৰক্ষা কৰে ভক্ষক মানে খায় তুমি তেতিয়াহ'লে ভক্ষক পুলিচ চৰ লাগে মই কেনেকে ভক্ষক পুলিচ তুমি ভয় খাই আছা কি ভয় খাই আছো য'ত যে কাজিয়া লাগিছে তুমি ভিতৰতে থাকিব লাগিছিলে মোৰ লগত লেকচাৰ মাৰিছা তুমি ভয় খাইছা তুমি ভক্ষক পুলিচ এইটোৰ লগত যুক্তি কৰে নেকি লিখা কি FIR কিয় কিয় তেওঁ যে তোমাক গোটা মাৰিলে সিনিয়ৰ হল বুলি তুমি জুনিয়ৰ ঠিক আছে মানি লৈছো সিনিয়ৰ হল বুলি তেওঁ তোমাক তেনেকে গোটা না মই গতা মাৰিব লগা হ'ল কিয় তোমাক প্ৰথম গতাটো কোনে মাৰিছিল লিখা ৰাম হ'ব FIR লিখা তেওঁৰ ওপৰত লিখা ঠিক হ'ব আছে দিয়ক নালাগে মোৰ ওপৰতো লিখা কিন্তু বাকলি এজনৰ ওপৰতো লিখিব লাগিব নালাগে হ'ব হ'ব ছোৱালী মানুহ হৈ কিন্তু তেনেকে মতা মানুহটোৰ গাত হাত দিব নেলাগিছিল বাকলি মই মাত বুলি ভৰা নাই। হ'ব এতিয়া চব কথাত চিঞৰ বাখৰ কৰিলে মই না তুমি ছাৰ নাপায় মই তাৰ লিখা না, লিখা। মই কৈছো তুমি লিখা মই নালাগে কি কৈছে কান্দিছা কিয় 2 মাহ পিছত বিৰা মৰণ হৈছে মোৰ কিয় কান্দিছা মোৰ দুখ লাগে খং উঠিলে মোৰ দুখ লাগে মোৰ মালে মৰণ পায় মা হ'ব দিয়া আৰু নকৰো দিয়া নাকান্দিবা প্লিজ বা হ'ব নালাগে এবাৰ নালাগে বাদ দিলো আমি বাদ দিলো পাহৰি গলো চোৱা হিম্মত ৰাখা এই নাকান্দিবা এচুৱাহে দিছো দেই হ'ব এইটো ওলালে আৰু তলং ভটং পইচা মুচ কুচা কিয় কাটি পেলালে দেখা নাই মুচ নহয় আঁতৰৰ পৰা দেখিলো যেন
পকিলেহে ধৰিব পাৰি পিছে চা এই ফাল্টু কথাবিলাক বাদ দে গৰম দেখিছনে কেনেকুৱাকে পৰিছে মই মমটো অকণ কমিছে এই লিভাৰ চিভাৰ এইবিলাক চব বইল হৈ যাব আজিয়ে দি মোৰ ওলোৱা দেখিলে মোক আৰু ওলোৱা নেদেখে চা মই একে ঠাণ্ডা দিনতহে ওলাম চাগে কি দেখিছিলি তই কিয়নেকে দৌৰিছ একো দেখা নাই তেনেহলে দৌৰিছ কেলে টেকা মই যে আপোনাক কৈছো গৰমৰ মমটো অকণ কমিছে আপোনাৰ লগত যে কথা পাতিছো মোৰ ঘামটো ওলাই গ'ল ওপৰলৈ চাইছো ফেন নাই গছলৈ চাইছো বতাহ নাই এবাৰ আকৌ তই কি দেখিলি নাই দেখা তেনেহলে আকৌ দৌৰিলি কেলে মই যে কলো ওপৰলৈ চালো ফেন নাই চাইডলৈ চালো গছ নাই এই যে দৌৰি দিলো হাতটো গাত লাগি গ'ল মোৰ ভাল লাগি গ'ল সেইকাৰণে কওঁ বতা তই নবল কিয় ঐ পাগল মোকো পাগল বনাই থৈ গ'ল সঁচাকে বতাহ এখন নাই অ বতাহ তই নবল কিয় গৰমৰ মমটো বাঢ়িছেও নাই নাই মুখখন ধুই যাওঁ সাগৰৰ সমান আৰে তই মই আৰে তই কিয় আহিছ এসাপতে কি কথা কৈছে মইতো সদায় এখন ঘৰলৈ আহোঁ মন এতিয়া দোকানত যাচোন আজি নাই মই মুখখন ধুবলৈ আহিছো মোক তই দোকানত ধুবি যাচোন নাই নাই মই ইয়াতে মুখখন ধুই যাওঁ মোহন তই দোকানত যাচোন তাত গৈ মই তোক মুখ ধুৱাই দিম তোৰ কালে গা ধুৱাই দিম তই যাচোন আজি দোকানত গৈ আপুনি মুখ ধুৱাই দিব আপুনি গা ধুৱাই দিব দিমো মই যাবগে লাগিছে প্লিজ আজি তই যা আপুনি কিয় আজি বাধা দি আছে নহয় এনে মানে আমাৰ ঘৰত পানী নাই শেষ মোৰ বৰবাদ আছে যাচোন তই পালে এতিয়া কি কৰো বাচ্চাদাই ছোৱালী পলুৱাই আনিলে পলোৱা নাই মই নিজে আহিছো তুমি কিয় আহিছা কিয় আহিছা মানে তুমি ইয়ালৈ কেলে আহিছা আৰে সিজনে এতিয়া দেখা নাপালেই হ'ল আৰু প্ৰভু বচাবা চালা পোৱালি ভিতৰত সোমাই থৈছে ধুনীয়া ছোৱালী এতিয়া যোৱাই গোটেই কৈ দিব তুমি দেখাতহে হও তুমি এটা মস্ত টপা বলত গৌ এতিয়াও পিক কেমাইছে ঠিক নাপায় কথা কবলৈ আহিছে কেকে চাই সেইটো ইমান গৰমত এচি ভিতৰত সোমাই কাম কৰি আছে দোকানত আপুনি মোক চাহ বনাবলৈ লগাই থৈ আহিছে আৰু নিজে ভিতৰত আপুনি ছোৱালী সোমাই থৈছে চালা ছোৱালী পাগল টপা কথাটো শুনচোন একো শুনিবলৈ নাছে দমচুতো চকুৱে শুনিছো কাণে দেখিছো চকুৱে দেখে এতিয়াতো ভুল নধৰিব ধৰা পোৱাৰ পিছততো আৰু ভুল নধৰিব দমচুতো চকুৱে কি কয় দেখে দমচুতো চকুৱে দেখিছো কাণে শুনিছো হাত মাৰি হাতত ধৰি ওলাই আহিছে কি কথা কব আহিছা মুকুতাই মোক লৈ অহা নাই বুজিছা মই নিজে আহিছো একদম খং হৈ নলবা কিন্তু তুমি মোক এজনী মুখখন চোকা পোৱাৰ পিছতো চোন একে চেপ চেপাই আহিছে কাক দম দিবলৈ আহিছে চালা চুনি দুইটা আন্দাজ পে কিনো কৈছো তই মনে মনে থাকচোন একো কথা শুনিবলৈ নাই ফোন কৰি বুজিছো দুইটা আন্দাজ পে মনটো বুজি লচোন বুজি ল আপুনি মানে তাইক নানিছে তোক বাৰে বাৰে কৈ আছো নে মুকুতাই মোক লৈ অহা নাই মই নিজে আহিছো হ'ব
মানে তাই নিজে নিজে আহিছে অ মই নিজে আহিছো হ'ব 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 বা ছোৱালী ডাঙৰে হ'ল নিজে আহিব পৰাই হ'ল যাওঁ নেকি তই আকৌ ইয়াত বহিলি যে এইখিনি গৰম হৈ আছে হেৰি মানে মই এতিয়া কথাটো কেঁচাক লগাম বুলি ভাবিছো মোহন ঐ সেইটো কামটো ভুলতো নকৰিব নহয় নহয় এইটো মোৰ সৰু পৰা অভ্যাস যে একে নলগালে কিটকিটাই থাকিব পিতাই তই যি খাওঁ মই নাই 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 তই যি খাওঁ মই তাকে খুৱাম ঘোষ ঘোষ নালাগিছে নালাগিছে একো নহয় তই যি খাওঁ মই তাকে খুৱাম নাই 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 খুৱাম নাই নাই কি আছে কি আছে কি আছেনো এনেই এই মানে মাংস মাংস মাছ মাছ অমলেট আমলেট আইচক্ৰীম মিঠাই যি খাওঁ সেইটোকে খুৱাম মাংস হ'ব ৰাতিলে এতিয়া খাম এতিয়া নাই এতিয়া ক'ত নহয় খাম? মাছ মাছো এতিয়া না নাই ৰাতিকে মিঠাই খাম আবেলি খাবি এতিয়া ক'ৰ পৰা নিদিম মিঠাই ঠিক আছে মোক পইচাটো দিলে হ'ল মই নিজে কিনি খাম পইচা ন লাভলি তোমাৰ তাত কেছ আছে নেকি মোৰ ওচৰত ক'ৰ পৰা কেছ থাকিব অনলাইনহে আছে ঘৰত মাছো নাই মাংসও নাই মিঠাইটো নাচে নাচে দুইটা হাতত পইচাই নাচে তই কি খাম বুলি ছোৱালীজনীক লৈ আহিলি অ মোক ঘোচৰটো বাকী কৰিবলৈ আহিছ এতিয়া মই দেখাই আছো দুইটা প্ৰেম মই উলিয়াই আছো ঐ কিবা কৰে এতিয়া মই কি জানো এইবোৰ কথা ক'বলৈ আহে একো এটা গোটাই থব নোৱাৰে এনে এইবোৰ যত পত ৰবা অ